চেল আমাৰ বৰপেটাৰ ফালৰ পৰা এটা ডিছ দিছোঁ মানে আমাৰ বৰপেটাৰ ফালৰ আলু ভাজা লুচি আৰু ৰাঙাডিমা মানে বিৰাটে ফেমাছ আমাৰ কীৰ্তন ঘৰত মানে হোলী হয় আৰু কীৰ্তন ঘৰৰ মানে বাহিৰত আমাৰ লুচি আঠা আঠা আলু ভাজা আৰু ৰাঙা ডিমা এইকেইটা কিন্তু নাপাহৰিব খাবা বৰপেটাত যদি হোলী চাব যায় তেনেহ'লে মানে এই তিনিটা বস্তু আপুনি খাবই আমাৰ বহুত ফেমাছ আমাৰ মানে হোলী যদি আমি যদি কীৰ্তন ঘৰত যাওঁ এই তিনিটা বস্তু নাখোৱাকৈ নাহে আৰু কোনো মানে বহুত সোৱাদ লগা আৰু বহুতে ভাল লাগে দেখিয়ে ভাল লাগে আলু ভাজাটো একদম নক'ব আৰু ইমান টেষ্টি আৰু লুচিকেইখন বাপৰে কি ফুলা ফুলা একদম মানে দেখিলেই ভাল লাগে গতিকে আমাৰ বৰপেটাৰ ফালত দিছোঁ বহুত ফেমাছ লওক খাওঁ দিয়ক মই যাব নোৱাৰিলোঁ কিন্তু মানে ঘৰ মানে ইয়াতে আৰু মানে সেইটো ফিল আনিছোঁ আৰু বৰপেটাৰ ফিলিংটো মানে হোলী ফিলিংটো মানে বানি থাকোঁতে জিভাৰ পানী পৰা টাইপৰ পূৰা ভমকা লুচি আলু ভাজা বহুত ফেমাছ আপোনালোকে যাব চাবা মানে বৰপেটাৰ হোলী বহুতে ফেমাছ হয় আৰু এই পুৰি আলু ভাজাও বহুত ফেমাছ হয়